এই ভিডিঅ'টো একেবাৰে গুৰুত্বপূৰ্ণ হ'ব কাৰণ তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ 10টা 2 মাৰ্কছৰ প্ৰশ্ন উত্তৰ। লগতে ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটোত তোমালোকৰ যি মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে সেইটো 45টা অলৰেডি আপলোডেড আছে আৰু আলোচনা কৰি থোৱা হৈছে। তোমালোকে গৈ কিনে চাব পাৰিবা আৰু গ্ৰামাৰ ছেকশ্যনৰ যেনেকৈ ষ্টৰি ৰাইটিং হৈ গ'ল, তাৰপিছত এছে ৰাইটিং হৈ গ'ল, তেনেধৰণৰ কেইবাটামান ৰিলছ আপলোডেড আছে। তোমালোকে গৈ কিনে চাব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পলম নকৰাকৈ ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট ৱাৰ দি টোকেনছ দেট দ্য পয়েট ৰেফাৰ্ছ টু দি পয়েম এনিমেলছ? এনচাৰটো হ'ব প্ৰশ্নটো যি সোধা হৈছে যে কবিতাটোত এনিমেল কবিতাটোত টোকেনছ বোলা এটা শব্দটো ইউজ কৰা হৈছে। সেই শব্দটো ইউজ কৰি কিনে কি ৰেফাৰ কৰিব বিচাৰিছে, কি বুজাব বিচাৰিছে? এনচাৰটো হ'ব ইন দি পয়েম এনিমেলছ ৱাল্ট হুইটমেন কোনে হয়? দ্য ৰাইটাৰ অফ দি পয়েম, যোনে কবিতাটো লিখিছে। ৰেফাৰ্ছ টু দি টোকেনছ এজ দ্য ইননেট qualities or virtues like innocence, kindness, truthfulness, and contempt. He suggests that animals have retained these basic human values while humans have long dropped or lost them in their race for materialism. যেনেকুৱা মানুহে আজিৰ দিনটো দেখিছা যে চবে পইচাৰ পিছত দৌৰি থাকে, যে মোক ধন লাগে, মোৰ দৌলত লাগে, সেইটো মাটি মোৰ, সেইটো দৌলতটো মোৰ, তেনেকুৱা কৈ থাকে। কিন্তু এনিমেলছে তেনেকুৱা, জন্তুবিলাকে তেনেকুৱা নকৰে। জন্তুবিলাকে নিজৰ ভিতৰত ইন'চেঞ্চ বা কাইণ্ডনেছ বা ট্ৰুথফুলনেছ বা কণ্টেম্প্ট সেইটো থয়। জন্তুবিলাকে নিজৰ লগত কণ্টেম্প্ট মানে ছেটিছফাইড, নিজৰ লগতে ছেটিছফাইড। Question number 2, describe the magnificent view Rajbir saw from the train window as it entered Assam. আসামলৈ ৰাজবীৰে বহি থকা যি ট্ৰেইনটো আসামলৈ সোমাইছিলে তেতিয়া উইণ্ডৰ পৰা কি দৃশ্যটো দেখিবলৈ পাইছিলে? Rajbir saw a sea of tea bushes stretching as far as the eye could see against the backdrop of densely wooded hill. মানে উইণ্ডটোৰ পৰা ট্ৰেইনৰ খিৰিকীটোৰ পৰা যেনেকৈ সি চাইছিলে আৰু চকুৰ পৰা জলকে দেখিব পাইছিলে তাত টি গাৰ্ডেনটো আছিলে। আৰু যেনেকৈ তোমালোকে জানাই যে টি গাৰ্ডেনটো যে লাইনত থাকে আৰু চিমেট্ৰি দেখিবলৈ কাৰণে যিকোনো লাইনৰ পৰা চাবা, এংগলৰ পৰা চাবা, সেইটো ষ্ট্ৰেইটে থাকিব। সেই তেনেকুৱা ইন বিটুইন দি অৰ্ডাৰলি ৰ'জ অফ টি বুছেছ ৱাৰ টল ষ্টাডি শ্বেড ট্ৰিজ। তাত সেইখিনিৰ মাজত, সেই চাহ বাগানৰ মাজত দীঘল ওখকৈ ট্ৰিজ আছিলে, গছ আছিলে। এণ্ড এমং দেম বিজি টি প্লাকাৰ্ছ মুভড লাইক ডল লাইক ফিগাৰ্ছ। একেবাৰে গুৰিয়াৰ নিচিনা এই যোনে চাহপাতটো তুলি আছিলে, চাহপাতটো তুলি থকা মানুহবিলাকে গুৰিয়াৰ নিচিনা দেখিবলৈ পাইছিলে মাজতে, চাহ বাগানৰ মাজতে মুভ কৰি থকা। Question number 3, why did Mandela say that the oppressor and the oppressed are both robbed of their humanity? মাণ্ডেলাত যি চেপ্টাৰটোত আছে তাত অপ্ৰেছাৰ এণ্ড অপ্ৰেছড বুলি শব্দটো ইউজ কৰা হৈছে, তাৰ বিষয়ে ইয়াত সুধিছে। এনচাৰটো চাই লওঁ। Mandela believed that a man who takes away another man's freedom is a prisoner of hatred and prejudice. যি মানুহে বেলেগৰ ফ্ৰীডমটো লৈ যায়, কাঢ়ি লয়, সি নিজে হেট্ৰেড আৰু প্ৰেজুডিচে ভৰাই থকা মানুহ। ঠিক আছে। Therefore, while the oppressed is deprived of freedom, যাক বন্দী কৰি থোৱা হৈছে, তাৰ ফ্ৰীডমটো লৈ যোৱা হৈছে, সি অপ্ৰেছ হৈ সি লুকাই কিনে বহিছে, দবি কিনে বহি আছে কাবাৰ তলত। তাৰ কণ্ট্ৰাৰী, তাৰ অপজিটত কি হৈছে? দ্য অপ্ৰেছাৰ ইজ অলছ' লকড বিহাইণ্ড দি বাৰ্ছ অফ নেৰ' মাইণ্ডনেছ মেকিং বোথ ইকুৱেল আনফ্ৰী। লগতে যি মানুহে বেলেগ মানুহক বন্দী কৰি কিনে তেনেকুৱা থোৱা হৈছে, চাব গ'লে সিহঁতেও ফ্ৰী হৈ থকা নাই, সিহঁতেও লকড আছে। কিহত? নেৰ' মাইণ্ডনেছত। দিমাগটো একেবাৰে চুটি কৰি থৈছে যে নিজেও এজন মানুহ হয় আৰু যাক অপ্ৰেছ কৰি থৈছে, যাক বন্দী বনাই থৈছে, সিও এটা মানুহ হয়, কিন্তু নিজকে উৎকৃষ্ট বুলি ভাবিছে আৰু কাৰোবাক সৰু বুলি ভাবিছে। Question number 4, what did Lancho write in his second letter to God? লেঞ্চই কি কৰিছিলে? প্ৰথমটো লেটাৰটো লিখিছিলে য'ত সি পইচা খুজিছিলে, গুণাইছিলে 100 পেছছ। তাৰপিছত ভগৱানেতো কেনেকৈ পইচা দিব ন? কিন্তু তাৰ লেঞ্চৰ ইন'চেঞ্চটো চাই কিনে যি ডাকঘৰত কৰ্মচাৰী আছিলে সিহঁতে পইচাটো গোটালে আৰু তাত অকল 70 পেছছই সিহঁতে গোটাব পাৰিলে। তাত যি 30 পেছছটো নাছিলে, লেঞ্চৰ হিচাপে 30 পেছছটো নাছিলে। সেইকাৰণে লেঞ্চয়ে ভাবিলে যে ডাকঘৰৰ কৰ্মচাৰীয়ে পইচাটো চুৰি কৰি ল'লে।
সেইকাৰণে লেঞ্চয়ে ছেকেণ্ড লেটাৰ এটা দ্বিতীয় এটা লেটাৰটো লিখিলে তাত কি লিখা হৈছিলে In the second letter, Lencho requested God to send him the remaining 30 pesos because he needed them urgently. However, he asked God not to send the money through the mail because he believed the post office employees were a bunch of crooks who had stolen part of the money. So, Lencho কি ভাবিলে যে যি 70 পেছছটো সি ৰিচিভ কৰিলে সি আচলতে 100 পেছছ গুণাইছিলে তাত অকল 70 পেছছ পালে মানে 30 পেছছটো পোষ্ট অফিচৰ কৰ্মচাৰী আছিলে সিহঁতে চুৰি কৰি ল'ল বুলি লেঞ্চই ভাবে সেইকাৰণে লেঞ্চই ছেকেণ্ড লেটাৰটো লিখি কিনে গুণাই যে পইচাটো ডাইৰেক্টলি মোক পঠিয়াই দিয়ক পোষ্ট অফিচত নপঠাওক বুলি Question number 5. Give a brief description of Cordovus, Kurgi people's traditional dress. যি সিহঁতৰ ট্ৰেডিশ্যনেল ড্ৰেছটো যি আছিলে যেনেকৈ আমাৰ ইয়াত গামোচা থাকে মুগাৰ মেখেলা থাকে তেনেকুৱা কুৰ্ডবছ যি মানুহ আছে সিহঁতে যি ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধে তাৰ বিষয়ে এটা ডেছক্ৰিপশ্যনটো দিব কৈছে The people of Kurgi wear a long black coat with an embroidered waist belt known as kufia. This dress resembles the kufia worn by the Arabs and the Kurds, which supports the theory that the Kurgi people have Arabic origins. সিহঁতে কি পিন্ধিছিলে এটা লং ব্লেক কোট এণ্ড এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট যি কঁকালত পিন্ধা এটা ৱেষ্ট বেল্ট থাকে সেইটো এমব্ৰইডাৰ্ড হোৱা থাকে আৰু তাক কি বুলি কোৱা হয় কুপিয়া যেনে আমাৰ টঙালি থাকে তেনেকুৱা সিহঁতৰ কুপিয়া থাকে আৰু সেইটো যি কুপিয়াটো আছে সেইটো আৰব আৰু কাৰ্ডছত পিন্ধা যায় সেইটোৱে দৰ্শাই যে কুৰ্গী মানুহবিলাকৰ আৰবিক অৰিজিন মানে সিহঁতৰ যে ককা দেউতাৰ আৰবিক অৰিজিন হয় আৰবৰ পৰা আহিছিলে Question number 6. How did Valli save money for her first bus journey? Valli, যিজনী ছোৱালী আছিলে 8 বছৰৰ ছোৱালীজনী আছিলে তাই কেনেকৈ পইচাটো বচাই থৈছিলে বাছৰ ফাৰ্ষ্ট জাৰ্ণি এটা ল'বলৈ কাৰণে এনচাৰটো চাই লওঁ Valli swiftly saved every stray coin that came her way যিকোনো পইচা তাই পাইছিলে সেইটো ছেভ কৰি থৈছিলে মানে বচাই কিনে থৈছিলে she resisted all her temptations to buy পেপাৰমিণ্টছ যি খাবলৈ কাৰণে যি বস্তু আছিলে বা টয় বা বলুনছ আছিলে যি সেইখিনি কিনিবলৈ মন গ'লেও তাই পইচাটো বচাই থৈছিলে কিয় তাইক এটা বাছ জাৰ্ণি ল'বলৈ আছে she even shifted her strong desire to ride the merry-go-round at the village fair to save the total of 60 paise required for the fair টাউনলৈ যাবলৈ কাৰণে তাইক কিমান লাগিছিলে পইচাটো 60 পইচা লাগিছিলে সেইকাৰণে তাই যে যি মেৰি গো ৰাউণ্ড এটা খেল আহে মেলাত সেইটোতো নবহি কিনে তাই পইচাটো ছেভ কৰি থৈছিলে Question number 7. He stalks in the vivid stripes. এইটো চাবা এইটো ইনভাৰ্টেড কমাৰ লগতে দিয়া গৈছে ইনভাৰ্টেড কমাটো এইটো হৈ গ'ল ইয়াৰ মানেটো হয় যে এইটো লাইনটো কবিতাটোৰ পৰা বা চেপ্টাৰটোৰ পৰা লোৱা হৈছে ঠিক আছে এইটো যেটা লাইনটো চাওঁ আমি এইটো চাওঁ যে এনিমেলছ পয়েমৰ পৰা লোৱা হৈছে Why does the tiger stalk and why is he ignored by the visitors? Answer to Silo. The tiger stalks in the cage because his movement is restricted by the small space of the concrete cell. টাইগাৰটো যে এই সৰু জেগাত আবদ্ধ হৈ থৈছে চিৰিয়াখানাত যে তাৰ কাৰণে বেছি জেগাই নাই ঘূৰি ফুৰিবলৈ কাৰণে সেইকাৰণে সৰু এটা জেগাত ই আবদ্ধ হৈ আছে He ignores the visitors because he is no longer free to hunt or show his natural ferocity. He feels powerless and finds no meaning in the crowd of onlookers. যি মানুহটো তাক চাবলৈ আহিছে সিহঁতৰ ওপৰত টাইগাৰৰ একো ইণ্টাৰেষ্টটো নাই কিয় সি নিজে আবদ্ধ হৈছে আৰু যে সি তাৰ নেচাৰেল যি এটা টাইগাৰটো মানে কিমান বিশাল কিমান ভয়ানক দেখিবলৈ কাৰণে কিন্তু সি যে আবদ্ধ হৈ আছে তাৰ নেচাৰেল ষ্টেটাছটো সি দেখাবলৈ পৰা নাই আৰু সেইকাৰণে সি যি মানুহটো চাবলৈ আহিছে তাৰ ওপৰত একো তাৰ ইণ্টাৰেষ্টটো নাই Question number 8. What was the first responsibility the boy learned in the ball poem? বল বম যি এটা কবিতাটো আছে তাত ল'ৰাটোৱে তাৰ প্ৰথম ৰেছপন্সিবিলিটি কি কৰ্তব্যটো শিকিলে এনচাৰটো চাই লওঁ দ্য বয় লাৰ্ণড দ্য epistemology of loss, the understanding of what it means to lose something dear. যি কিবা এটা বহুত ভাল লগা বস্তু এটা হেৰুৱালে
কেনেকে কেনেকে লাগে মনটো কিমান বেয়া লাগে সেইটো সি শিকিলে he realized his first responsibility in a world of possessions where things will be lost and he must learn to stand up and move on despite the grief সি কি শিকিলে যে এইখন দুনিয়াত য'ত চবে পজেশ্যনৰ ওপৰত ভাগি থাকে পিছে লাগি থাকে তাত লুজ কৰিলে কিবা এটা বস্তু লুজ কৰিলে তাক এৰি কিনে মুভ অন কৰিবলৈ কাৰণে শিকিব লাগে Question number 9. Who was Custard? Why did Belinda and the other pets mock him? কাষ্টাৰ্ড কোনে আছিলে আৰু বেলিণ্ডা আৰু আদাৰ পেটছ যি পালতু যি জন্তু আছিলে সিহঁতে তাক মক কিয় কৰিছিলে কিয় জোকাইছিলে এনচাৰটো চাই লওঁ কাষ্টাৰ্ড ৱাজ বেলিণ্ডাছ পেট ড্ৰেগন বেলিণ্ডা যিজনী ছোৱালী আছে তাইৰ এটা পেট ড্ৰেগন হয় custard despite being a dragon with sharp teeth and spikes ড্ৰেগন এটাৰ শাৰ্প টি থাকে একেবাৰে জোঙা জোঙা দাঁত থাকে আৰু স্পাইক্স থাকে যে তাৰ পিঠিত কাঁইটৰ দৰে খোচা বস্তু থাকে হি অলৱেজ ক্ৰাইড ফৰ আ নাইচ ছেফ কেজ সেই চব হোৱা দেখিবলৈ কাৰণে অকণমান ভয়ংকৰ থাকিলেও সি নিজে নতুন এটা বা ছেফ এটা কেজৰ কাৰণে সি সদায় কান্দে দি আদাৰ পেটছ ইংক Blink and Mustard mocked him for his apparent cowardice and called him Percival. যি বেলেগ পেট কেইটা আছিলে যাৰ নামটো ইংক ব্লিংক আৰু মাষ্টাৰ্ড আছিলে সিহঁতে তাক জোকাইছিলে আৰু তাক কাৱাৰ্ড আৰু পাৰ্চিভাল বুলি মাতিছিলে Question number 10. Why was the second flush or sprouting period important for the tea gardens? চাহ বাগিচাত স্প্ৰাউটিং পিৰিয়ডটো কিয় গুৰুত্বপূৰ্ণ বুলি সোধা হৈছে এনচাৰটো চাই লওঁ দ্য ছেকেণ্ড ফ্লাছ পিৰিয়ড লাষ্ট ফ্ৰম মে টু জুলাই মে পৰা জুলাইলৈকে লাষ্ট কৰে ইট ইজ কনচিডাৰ্ড দি মষ্ট ইম্পৰ্টেণ্ট পিৰিয়ড বিকজ ইট yields the best quality tea ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কিয় কোৱা হয় কিয় বিকজ সেইটো সময়ত মে টু জুলাই সেইটো সময়ত ভাল কোৱালিটিৰ চাহ ওলায় Rajbir showed his knowledge by mentioning this to Pranjal's father, who was impressed by his research. Rajbire Pranjalor দেউতাকক এই কথাটো ক'লে আৰু প্ৰাঞ্জলৰ দেউতাই ইমপ্ৰেছড হৈ গ'ল ভাল লাগিলে চাই কিনে যে ৰাজবীৰে ভাল এটা ৰিচাৰ্চ চাৰ ওপৰত কৰি থৈছিলে বোলে তাৰ লগতে আমি 10টা তোমালোকৰ যি গুৰুত্বপূৰ্ণ কোৱেশ্চন আছে 2 মাৰ্কছৰ এক্সামত যি তোমালোকৰ আহিবলগীয়া আছে সেই কোৱেশ্চনবিলাক আমি ডিছকাছ কৰিলোঁ এনেকা ইম্পৰ্টেণ্ট ভিডিঅ'জ কেইটা মিছ নকৰিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক ফ্ৰেণ্ডছৰ লগত লাইক কৰক আৰু কিবা প্ৰশ্ন আছে যদি কমেণ্ট ছেকশ্যনত সুধি চাওক এক্সামৰ কাৰণে তোমালোকক অল দ্য বেষ্ট দিছোঁ থেংক ইউ